Laso dharna kani ponang kok alam laki kedamtang ni thai krehini arni cinthong konsekwensi keparlo singdole arong amekar Karlitang Dependro Phangcho Aphan Raikong Saikiatum Nep Check Pen Kichok Kitinek Ajok Apran Banjiat Hakusi APSLC Alidan Rajen Timung Sensom Teron Sarkisian Songphar Lapen Mohon Sing Tokbi Atumpen Lampe Pachini Bon Lapen Laso Aphuthak Pini Amat Karbi Anglong DC Aride Memorandum Pidam Jitu Alampe Tame Ninjepon Banja Penang Kilo Abirta Kirot Hanse News Tech Report Bay News আজি আমি ইয়াত অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্স চমুকৈ APHLC আমাৰ দলৰ পৰা আজি এই ডেমনষ্ট্ৰেশ্যনটো আমি থাকিবলগীয়াটো হ'ল দীপেন্দ্ৰ ফাংচো 12 তাৰিখ আৰু 13 তাৰিখৰ যি ঘটনা ঘটিল বৈথালাংছো পুলিচ ষ্টেচনত দীপেন্দ্ৰ ফাংচো কাৰণে বৈথালাংছো পুলিচ ষ্টেচন পুলিচসকলে অত্যাচাৰ কৰি পেলাই মাৰ্ডাৰ কৰিলে তেখেতক হামৰেনলৈ লৈ গৈছিলে কিন্তু হামৰেন পোৱাৰ পাছত তাতে আধা ঘণ্টামান তেখেতে ঢুকালে বুলি কৈছে দীপেন্দ্ৰ ফাংচোটো হ'ল তেওঁ এজন ড্ৰাইভাৰ কোনোবা দুষ্টকাৰীয়ে গাড়ী হায়াৰ কৰি পেলাই লৈ গৈছিলে আৰু তেওঁ একো নাজানে তাক ধৰাৰ পাছত উলুকুঞ্চি পুলিচ ষ্টেচনত লৈ আনিলে লৈ আনাৰ পাছত উলুকুঞ্চি পুলিচ ষ্টেচন পুলিচসকলে বৈথালাংছো পুলিচ ষ্টেচনত লৈ আনিলে আনাৰ পাছত তেখেতক বহুত অত্যাচাৰ কৰিলে আজি আমি দাবী কৰিছোঁ বা দীপেন্দ্ৰ ফাংচোক যিটো নেকি মাৰ্ডাৰ কৰিলে সেই পুলিচসকলক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু শাস্তি দিব লাগে আইনমতে অতি সোনকালে শাস্তি দিব লাগে আৰু আমি দাবী কৰিছোঁ যি পুলিচসকলে দীপেন্দ্ৰ ফাংচো মাৰ্ডাৰ কৰিছে তেখেতসকলক ফাঁচি দিব লাগে আমি এইটোৱে APHLC ফালৰ পৰা দাবী কাৰণ আৰু আমি এটা কথা আপোনালোকৰ মিডিয়া যোগেদি আমি ক'বলৈ বিচাৰিছোঁ যে অসম পুলিচে আমাৰ ট্ৰাইবেলসকলক কিয় ইমান চাব নোৱাৰে আমি এইটো এটা কথা আমি বুজিব পৰা নাই আমি কাৰ্বিয়ে হওক বা ডিমাচাই হওক বা গাৰোৱে হওক কুকিয়ে হওক মাৰে হওক পাইটিয়ে হওক চিয়ামে হওক অসমত থকাটো আমি এতিয়া অসমত যিটো নেকি আমি আমাৰ যি কথাবোৰ অসমীয়া কথাৰেহে আমি কথা পাতি থাকোঁ বজাৰ গ'লেও আমি অসমীয়া কথা দি আমি কথা পাতি থাকোঁ কিন্তু আমি দেখিব পাইছোঁ যে শিলচাৰত আমি গ'লে হাইলাকান্দি যদি গ'লে তাত কিন্তু বজাৰতো অসমীয়া কথা দি নচলে তাত বঙালী কথা দিহে বজাৰত বাংলা কথাহে পাতে কিন্তু সেই শিলচাৰত থকা বাঙালী বা হাইলাকান্দি থকা যি অসমীয়া কথা কোৱাবিলাকৰ কাৰণে ইমানখিনি মৰম প্ৰীতি আমাক কিয় ট্ৰাইবেলসকলক এনেকুৱা মৰম প্ৰীতি আমাক নকৰে সেইটোৱে আমাৰ প্ৰশ্ন যদিহে আমাক ইমান চাবলৈ নোৱাৰে ট্ৰাইবেলসকলক সদায় অত্যাচাৰ সদায় মাৰি এনেকুৱা কৰি থাকিলে আমাক লাগিলে পৃথক ৰাজ্য দি দিয়ক ছেপাৰেট ষ্টেট দি দিয়ক আমাক যেনেকৈ নাগালেণ্ডসকলে অৰুণাচলসকলে আৰু মেঘালয়সকলে তেখেতসকলে এতিয়া পৃথক ৰাজ্য পাইছে তেখেতসকলে শান্তি তেখেতসকলে নিজৰ পুলিচ আছে নিজৰ পুলিচ থকাৰ কাৰণে তেখেতসকলে শান্তি পালে এতিয়া আমি কাৰ্বি আংলঙতো ডিমাচাসকলেও আমাৰ নিজৰ পুলিচ লাগিব যদিহে আমাক যদি ইমান মৰম প্ৰীতি চেনেহ যদি নাথাকে তেনেহ'লে আমি নিজৰ পুলিচ ল'ম আৰু আমি
Down, 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 down. Assam police down, down. Down, 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 down. We want justice. Justice, justice.